জনাইছোঁ সকলোকে মোৰ অন্যতা বিদ্যালয় আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ কাৰণ মোৰ ভাল মোবাইল নাছিলে কেমেৰাটো দেখিছে বেয়া ভাবিছিলোঁ একে মোবাইল লৈ ভিডিঅ' বনাম কিন্তু উপায় নাই এতিয়া আজি মানে মই জীৱনত প্ৰথমবাৰ ফ্লাইটত যাম চ' ভাবিলোঁ ভিডিঅ'টো নবনাই থাকিব নোৱাৰিলোঁ চ' বনাই দিছোঁ আৰু চাই যাওক ভিডিঅ'টো মানে ভিউজৰ কাৰণে নহ'লেও স্পীড হিচাপে থাকি যাব ইউটিউবত চ' চাই লওক ভিডিঅ'টো মই এতিয়া আমি গৈ আছোঁ এতিয়া এয়াৰপোৰ্ট পাবলৈ গৈছোঁ এতিয়া আছোঁ টেক্সিত এইটো চাওক এই গাইছ गेट नंबर 13 नंबर गेट থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ এইখিনিত মই এতিয়া ক'ব বিচাৰিছিলোঁ যে ইয়াত মই আজি ফাৰ্ষ্ট টাইম ফ্লাইটত আহিছোঁ ত' কি দেখাম তাকে মাতটো নাহিলে বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা ফাৰ্ষ্ট টাইম ইন ফ্লাইট নাকি আঁকি জানে মনে কৰা অভিমান আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ যাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা যেনাকি আঁকি জানে মনে কৰা অভিমান
ফাইনেলি পাই গ'লোঁ। এই ছোৱালীজনীহে বেছি হাঁহি উঠিছে দেই। যাবলৈ বহুবাট এতিয়াও বাকী উজাগৰ এতিয়াও বহু নেকি যাবলৈ বহুবাট এতিয়াও বাকী বাচি থবলৈ আগলৈ